ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ ছ' মাছ গাইজ। আজিৰ এই ভিডিঅ'টোত মই জনাম আছাম ৰাইফেলছত খালী হোৱা ৰাইফেলমেন জেনেৰেল ডিউটি পোষ্টৰ বিষয়ে। ইয়াত কেইটা পোষ্ট খালী হৈছে, এপ্লাই কৰাৰ মুড কি, এপ্লাই কৰাৰ লাষ্ট ডেট কি, গোটেই ডিটেইলছ মই এই ভিডিঅ'টোত জনাম। চ' ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। ইয়াত নেম অফ পোষ্ট মই আগতে জনাই দিছোঁ, ৰাইফেলমেন জেনেৰেল ডিউটি। এই পোষ্টত এপ্লাই কৰাৰ মুড হৈছে অনলাইন। আপুনি যদি এই পোষ্টত এপ্লাই কৰিব বিচাৰে তেনেহ'লে অনলাইন এপ্লাই কৰিব লাগিব। তাৰপিছত হু কেন এপ্লাই, অল ইণ্ডিয়ান কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, মেইলো পাৰিব, ফিমেলো পাৰিব। তাৰপাছত জব লোকেশ্যন উল্লেখ কৰিছে অল অভাৰ ইণ্ডিয়া। তাৰপাছত উল্লেখ কৰিছে পে স্কিল মানে চেলাৰী। চেলাৰীৰ কথা অফিচিয়েল নটিফিকেশ্যনত উল্লেখ নাই, সেইকাৰণে নট মেনশ্যন। আৰু এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে এপ্লিকেশ্যন ফি দিব লাগিব। জেনেৰেল আৰু OBC সকলে 100 ৰুপিজ, আৰু যিসকল SC ST সেইসকলে কিন্তু কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। আৰু যিসকলৰ পে'মেণ্ট কৰিব লাগিব মানে এপ্লিকেশ্যন ফি দিব লাগিব, সেইসকলে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং ইত্যাদি ইউজ কৰিব পাৰে। আছাম ৰাইফেলত এপ্লাই কৰিব হ'লে আপোনাৰ এজ উল্লেখ কৰিছে 18 ইয়াৰ্ছৰ পৰা 28 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। কিন্তু আপুনি যদি SC ST কেণ্ডিডেট হয় তেনেহ'লে ৰিলেক্সেশ্যন আছে আপোনাৰ 5 বছৰৰ, আৰু OBC হ'লে 3 বছৰৰ ৰিলেক্সেশ্যন আছে। তাৰপাছত উল্লেখ কৰিছে এই পোষ্টত এপ্লাই কৰাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মেট্ৰিক পাছ বা 10 পাছ কৰিলে হ'ব। আৰু ইয়াতকৈ যদি আৰু বেছি কোৱালিফিকেশ্যন আপোনাৰ আছে তেনেহ'লেও আপুনি এপ্লাই কৰিব পাৰিব। ইয়াত উল্লেখ কৰিছে টোটেল পোষ্ট আছে 116টা পোষ্ট। এই পোষ্টত এপ্লাই কৰাৰ লাষ্ট ডেট উল্লেখ কৰিছে 17 মাৰ্চ 2019। 17 মাৰ্চ 2019লৈকে আপুনি এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।